11-11 ৰহস্যৰ কথা জানেনে? 11-11 ৰহস্যই আপোনাৰ ইচ্ছা 11 দিনত সম্পূৰ্ণ কৰি দিব পাৰে। আজিৰ এই ভিডিঅ'টোত এনেকুৱা এটা পাৱাৰফুল চিক্ৰেটৰ কথা ক'ম, যিটোৱে চমৎকাৰী প্ৰভাৱ পেলাব। যদি আপুনি এই ভিডিঅ'টোৰ মাজলৈ আহিছে, তেন্তে বিশ্বাস ৰাখক, আজিয়ে আপোনাৰ ইচ্ছা পূৰণ হ'ব। জীৱনৰ সকলো সমস্যা দূৰ কৰিব পাৰিব। এনেকুৱা কি পাৱাৰ আছে, যিয়ে আপোনাৰ জীৱনলৈ অদ্ভুত পৰিৱৰ্তন আনি দিব পাৰে। সঠিক সময়ত যদি আপুনি কামটো কৰে, তেন্তে নিশ্চয় ভাল ফল পাব। মাত্ৰ সময়খিনিৰ সঠিক প্ৰয়োগ কৰিব লাগিব। সময়খিনিৰ পাৱাৰ বুজি পাব লাগিব। সময়টো হৈছে 11-11। এইটো দিনৰ 11টা-11 নহয়, ৰাতি 11টা-11। এই 11:11 আপোনাৰ জীৱন সলাই দিব পাৰিব। যেতিয়াই যিমান সময়তে আপুনি এই ভিডিঅ' লাভ কৰে, সেইদিনা ৰাতিৰ পৰাই আপুনি এই টেকনিক ফ'ল' কৰিব পাৰিব। ইয়াৰ বাবে কোনো বিশেষ দিন নাই। যিদিনাই ভিডিঅ'টো পাব, সেইদিনাই ৰাতিৰ পৰাই এই টেকনিকটো ফ'ল' কৰিব পাৰে। যদি আপুনি ৰাতি 11:11 এই ভিডিঅ' লাভ কৰে, তেন্তে পিছদিনা ৰাতি 11:11 এই টেকনিক ফ'ল' কৰিব পাৰে। যদি আপুনি বহুখিনি কৰিও একো ফল পোৱা নাই, তেন্তে এবাৰ এই কামটো কৰি চাওক। ৰাতি এই সময়খিনি ইমানেই চমৎকাৰী যে এই সময়ত ব্ৰহ্মাণ্ডৰ সকলো দুৱাৰ খোল খাই থাকে। যদি এই সময়খিনিত বিশেষ কিবা বস্তু বিচাৰে, তেন্তে নিশ্চিতভাৱে সেয়া পূৰ্ণ হ'ব। ৰাতি 11:11 আপুনি এই কামটো কৰিব লাগিব। যেতিয়া আপুনি এই কামটো কৰিব, আপোনাৰ মনটো কিন্তু শান্ত হ'ব লাগিব। আপোনাৰ মনত কোনো নেগেটিভ চিন্তা থাকিব নালাগিব। নেগেটিভ চিন্তা যদি আপোনাৰ মনত থাকে, তেনেহ'লে আপুনি কিন্তু একো কাম কৰিব নোৱাৰিব। আপুনি এখন বগা প্লেইন কাগজ ল'ব। পেইনটো কিন্তু ক'লা নল'ব। ক'লাৰ বাহিৰে যিকোনো ৰঙৰ পেইন আপুনি ল'ব পাৰিব। তাৰ পিছত আপুনি আপোনাৰ মনৰ যিকোনো এটা ইচ্ছা লওক আৰু মনত ৰাখিব, এবাৰত মাত্ৰ কিন্তু এটা ইচ্ছা। আৰু সেই ইচ্ছাটো বগা কাগজখনত 11 বাৰ লিখি দিব। আপোনাৰ ইচ্ছা চাকৰি সম্বন্ধীয় হ'ব পাৰে, টকা পইচা সম্বন্ধীয় হ'ব পাৰে, পৰীক্ষা সম্বন্ধীয়ও হ'ব পাৰে। যিয়ে ইচ্ছা নহওক, সেয়া আপুনি কিন্তু 11 বাৰ লিখিব লাগিব। এতিয়া ভাবিছে চাগে, বগা কাগজখনতনো কি বুলি লিখিব লাগিব? চিন্তা নকৰিব, সেয়াও জনাম। আপুনি লিখিব, থেংক ইউ ইউনিভাৰ্ছ। যদি আপুনি চাকৰি এটাৰ কথা ভাবিছে, তেন্তে লিখিব, থেংক ইউ ইউনিভাৰ্ছ, মই বিচৰা চাকৰিটো মই পালোঁ। যদি আপুনি টকা পইচা ৰিলেটেড কিবা এটা লিখিব বিচাৰিছে, তেনেহ'লে আপুনি এনেকৈ লিখিব, থেংক ইউ ইউনিভাৰ্ছ, মই কিবা এটা এমাউণ্ট লৈ ল'ব, ইমানটো এমাউণ্ট মই পাই গ'লোঁ। এই ছেইম লাইনটো কিন্তু আপুনি 11 বাৰ লিখিব। আৰু সেয়া লিখি কাগজখন হৃদয়ত স্পৰ্শ কৰিব। কাগজখনৰ ওপৰত সোঁহাতখন ৰাখি চকু দুটা 11 ছেকেণ্ডৰ কাৰণে বন্ধ কৰি ভগৱানক ধ্যান কৰিব। এনেকুৱা অনুভৱ কৰিব যেন আপোনাৰ ইচ্ছাটো পূৰ্ণ হৈছে। ইয়াৰ পিছত এই মন্ত্ৰটো উচ্চাৰণ কৰিব, ওম এন্ত্ৰেই ৰক্ষায় নমঃ। এই মন্ত্ৰটো 11 বাৰ উচ্চাৰণ কৰিব। মন্ত্ৰটো আকৌ এবাৰ কৈ দিছোঁ, ওম এন্ত্ৰেই ৰক্ষায় নমঃ। আপোনাৰ ইচ্ছা কাগজখনত লিখাৰ পৰা এই মন্ত্ৰ উচ্চাৰণ কৰালৈকে আপোনাৰ কিন্তু বহুত বেছি সময়ৰ প্ৰয়োজন নহ'ব। তাৰ পিছত যিখন কাগজত আপুনি ইচ্ছাটো লিখিছিল, সেইখন কাগজ গাৰুৰ তলত থৈ শুই যাব। এই কামটো আপুনি 11 দিন কৰিব লাগিব। এবাৰেই লিখিব, কিন্তু প্ৰতিদিনেই সেইখিনি গভীৰভাৱে ভিজুৱেলাইজ কৰিব। আৰু 11 বাৰ এই মন্ত্ৰ উচ্চাৰণ কৰি
কাগজখন গাৰুৰ তলত থৈ শুই যাব। এই কামটো কিন্তু প্ৰতিদিনেই ৰাতি শোৱাৰ আগত কৰিব লাগিব। আৰু সেই কামটো কৰিব লাগিব 11 দিনৰ কাৰণে। তেতিয়া আপুনি নিজেই দেখিব ইয়াৰ চমৎকাৰী ৰিজাল্টছ। আপোনাৰ ইচ্ছা কিন্তু নিশ্চয় পূৰণ হ'ব। কিন্তু যিকোনো উপায়ৰ বাবে মানুহক দুটা বস্তু অতি দৰকাৰী। প্ৰথমটো হৈছে বিশ্বাস আৰু আনটো হৈছে ধৈৰ্য। যদি মানুহৰ কিবা এটা কাম কৰোঁতে বিশ্বাস আৰু ধৈৰ্য নাথাকে, তেনেহ'লে কিন্তু আপুনি যিয়ে কাম নকৰক, একো কামতে সফলতা লাভ কৰিব নোৱাৰিব। গতিকে আপুনি যি কামেই কৰিব বিচাৰে, তাত কিন্তু আপোনাৰ বিশ্বাস আৰু ধৈৰ্য থকাটো অতি প্ৰয়োজন। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে, তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব।